Hi guys, welcome back to my YouTube channel PK Education Official. আজি আমি আলোচনা কৰিম খেতিৰ লগত জড়িত কেইটামান কুৱেশ্চন সেন্টেন্সসমূহৰ সম্পৰ্কে। আং হালবুয়ো, মই হাল বাও। I plow. আং হালবুই টংটো, মই হাল বাই আছো। I am plowing. আনি আমাই মায়ে কাইনে লাইতো, মোর মায়ে ধান ৰুবলৈ যায়। My mother goes to plant rice. আমাই আৰু নাওপাৰা মায়ে কাইনে লাই টংটো, মা আৰু ভনীহঁতে ধান ৰুবলৈ গৈ আছে। My mother and sister are going to plant rice. আং মাই কাই টংটো, মই ধান ৰুই আছো বা ৰোপণ কৰি আছো। I am planting rice. নিনি মাইদা বা মাজৰং মুনহা, আমাৰ ধানবোৰ পকিছে বা পকিল। Our rice is ripe. নিং মাই খান টংটো, আমি ধান কাটি আছো। We are harvesting rice. নিনি মাইদা বা মাজৰং মুনখোসা, আমাৰ ধানবোৰ পকা নাই। Our rice is not ripe. নিং বছৰা না আবাদেৰো, আমি প্ৰতি বছৰে খেতি কৰোঁ। We cultivate every year. নিং আবাদে টংটো, আমি খেতি কৰি আছো। We are cultivating.